বতৰটো বৰষুণকে দিলে আকৌ পাই। ওলাব সোমাব নোৱাৰা হৈছোঁ, অকল বৰষুণকে দি থাকে কি যে হ'ব আৰু দেই। মহাব্বত বৰছা দেনা তু সাৱন আয়া হে। এই গানটো মোৰ বৰ ভাল লাগে পাই। মই বগীমা বাইদেউ ঘৰৰ পৰা আহোঁগৈ পাই, চাহ একাপকে খাই আহোঁগৈ। ঘৰটা মানে চাহপাত তাপাত নাই যে, নবনাওঁ আৰু এতিয়া সিহঁততে খাই আহোঁগৈ। এইবাৰ গৰম বন্ধত ফুৰিবলৈ যাবই পোৱা নাই। কাইলৈ আমাৰ ঘৰতে মাহীহঁত অহা কথা আছে। মাহীহঁত আহিলে আৰু দুৰাতিৰ কাৰণে মাহীহঁতৰ লগতে যাম আৰু থাকিবলৈ পাই। ইমান বৰষুণ দি আছে আজি। কাইলৈ ৰ'দ দিলে হয় আৰু দেই, তেতিয়াহে মাহীহঁত আহিব পাৰিব আমাৰ ঘৰলৈ। স্কুল খুলিলে আৰু ফুৰিবলৈনো ক'ত যাব পাৰিম আৰু। টিউশ্যন মাষ্টৰ আহে আৰু টিউশ্যন থাকে। এতিয়া গৰম বন্ধ বুলিহে মায়ে আৰু কেইদিনমানৰ কাৰণে টিউশ্যনটো বন্ধ কৰি দিছে। তাৰপৰা আকৌ স্কুল টিউশ্যন আৰু আমনি লাগি যায় পাই কেতিয়াবা মোৰ। আমাৰ এই পাৰ চৰাইজনীয়ে গছজোপাতে থাকে আৰু পাই। বৰষুণতে তিতি ঘূৰি ফুৰিছে। সিহঁতৰে ভাল, মানুহৰ নিচিনা নহয়, বৰষুণত তিতিলেও বেমাৰ নোলায়। পঢ়িবলৈ নাপাই খুব ভাল পাইছে আৰু ন, এইকেইদিন পঢ়িব লগা হোৱা নাই যে। এই নহয়, মই বৰষুণ চাই আছোঁ। কাইলৈ আমাৰ মাহীহঁত আহিব যে, মই দুদিনৰ কাৰণে থাকিবলৈ যাম বুলি ভাবিছোঁ। মাহীহঁত আহিলে কিবা তই অকলে যাবি নি থাকিবলৈ? ময়ো যাম। মই আগতে ক'লোঁ মই যাম বুলি মাহীহঁতৰ লগত। যাবি আকৌ, তোকনো কোনে নাযাওঁ বুলি কৈছে। মই এনেও যাম, তই নগ'লেও মই যাম। যাওঁ পাই, মই এতিয়া নাও হেৰি কৰোঁগৈ, কি কয় পানী হৈছে যে, মই নাও বনাই পিনে এনেই মানে উটুৱাওঁগৈ। যা, মায়ে তোক দিব ঠিকছে। যি কি নহওক পাই, কামৰ পৰা আহি এই ছবিখনত আউজি বহা মজাটোৱে বেলেগ আৰু। হেৰা শুনিছানে? এইফালে আহাচোন। এই মানুহজনী ক'লৈ যায়গৈ জানো, মাত এষাৰো নিদিয়ে পাই। কেলৈ মোৰ ওচৰত আনি আছে হয়নে? মই ভিতৰতে ভাতকেইটা পাতি দিছোঁ আকৌ। আপুনিনো কেতিয়া আহিলে? এই বৰ ভাগৰ লাগিছে অ'। ধুনীয়াকৈ গাখীৰ চাহ একাপ আনা, খাই দিওঁ, ভাল লাগি যাব। আপুনি যে অকল যে গাখীৰ চাহ কৈ থাকে, ঘৰত গাখীৰ আছে জানো? গাখীৰৰ সেই কি কয় পইচা দিয়া নাই কাৰণে গাখীৰৱালাটোৱে গাখীৰে দিয়া নাই এইকেইদিন। মইনো কি জানো হয়, মই আকৌ গাখীৰ আছে বুলিহে। সেইবোৰ কিবা তুমিহে জানা, ক'ত পইচা দিছা। মই তোমাক পইচা দিব লাগে দিওঁ আৰু তুমি ক'ত কি দিছা সেইটো মই নাজানো নহয় কিবা। আপুনি পইচানো মোক কেইটকা দিয়ে? মই ঘৰখন কেনেকৈ চলাই আছোঁ মইহে গম পাওঁ। এইবোৰ বাদ দিয়কচোন, কাইলৈ আমাৰ এই ভণ্টিহঁত আহিব। মই ললিতৰ ঘৰত হাঁহ এটা বন্দবস্ত কৰি থৈ আহিছোঁ। আপুনি গধূলি গৈ লৈ আহিবগৈ দেই। আৰু কাইলৈ আমাৰ আকৌ ভুই ৰোৱা নহয়, সেয়া বোলো একেলগতে হাঁহটো মাৰিম আৰু কোমোৰা এটা আনিব। সেয়াই হ'ব আৰু হাঁহ কোমোৰা বনাম আৰু ভণ্টিহঁতেও খাই যাব পাৰিব ধুনীয়াকৈ। আৰু সিহঁতি থকাকৈ আহিব চাগে। হ'ব দিয়া, মই গধূলিকৈ গৈ লৈ আহিমগৈ। এতিয়া চাহ তাহ খাব নালাগে আৰু দিয়ক, ভাত বনাইছে একেবাৰে ভাতকে খাব। চাহ দিবলৈ মন নাই কাৰণে ইমানখন কথা সোমোৱালেও। মনে মনে কি কৈ আছে হয়? মোৰ কথাই কৈ আছে নি বাৰু? নাই, মই বেলেগ কিবা কথা এটাহে ভাবি আছোঁ। হ'ব তেতিয়াহ'লে, মই ভৰি হাতকেইটা ধোওঁগৈ, তুমি ভাতকে ঠিক কৰা আৰু।